এটা ধুনীয়া প্ৰেম কাহিনী। মোৰ প্ৰথমা পত্নী বিয়াৰ পিছত যেতিয়া মোক এৰি অন্য এজন ল'ৰাৰ সৈতে প্ৰেম আৰম্ভ কৰিলে আৰু শেষত পলাই গুচি গ'ল, মই তাইক দুটা প্ৰশ্ন মাত্ৰ কৰিছিলোঁ, তুমি কি এতিয়া সুখীনে? তাই কৈছিল, য়েছ মিষ্টাৰ, আই এম ছ' হেপী। তাইক আৰু এটা প্ৰশ্ন কৰিছিলোঁ, মোৰ ওচৰত তোমাৰ কিবা অভিযোগ আছে নেকি? তাই কৈছিল, নাই একো নাই। মই মিচিকিয়া মাৰি কৈছিলোঁ, অভিযোগ নিশ্চয় আছে, নহ'লে তুমি মোক এৰি নোযোৱা। তুমি দেখিবলৈ মুঠে স্মাৰ্ট নহয়, কথাৰ ধৰণ ভাল নালাগে, একেবাৰে গাঁৱলীয়া। মোৰ এতিয়াৰ তেখেতক চাবা, তুমি তেওঁৰ ভৰি ধোৱা পানীৰো যোগ্য নহয়। তাইৰ সৈতে সকলো সংযোগ শেষ হৈছিল। 7 বছৰ পাৰ হৈ গৈছিল। মই নতুন বিবাহত সোমাইছিলোঁ। এবাৰ আমি এটা বিয়াৰ অনুষ্ঠানত যাবলগীয়া হ'ল। মই বুজিছিলোঁ মোৰ প্ৰথম পত্নীও তালৈ আহিব, কিন্তু তাইক মই দেখা পাই অবাক হোৱা নাছিলোঁ। অবাক হৈছিলোঁ তাইৰ কাষত অন্য এজন পুৰুষক দেখিহে। মই ইফাল সিফাল কৰোঁতে অকলশৰীয়াকৈ তাইক দেখি সুধিলোঁ, কি হ'ল, স্মাৰ্ট ল'ৰাটোৱে এৰিলে নেকি? নাই, তাইৰ সৈতে মোৰ ডিভ'ৰ্চ হৈছে। কিন্তু তোমাৰ এই স্বামীজন দেখোন দেখিবলৈ মোতকৈও আন স্মাৰ্ট। মুঠেও নহয়, তুমি আগৰ দৰেই নলবাৰীৰ সেই গাঁৱলীয়া ভোটজন হৈয়ে আছা। মই তাইক ক'লো, শেষবাৰৰ দৰে আজিও দুটা প্ৰশ্ন কৰিম, এটা মোৰ পত্নীক আৰু আনটো তোমাক। মোৰ পৰা কিছু নিলগত বহি থকা মই মোৰ পত্নী কৃষ্ণাক চকুৰ ইংগিতেৰে মোৰ কাষলৈ মাতিলোঁ। তাইক কাষত আহি পোৱাৰ পিছত মই তাইক সুধিলোঁ, কৃষ্ণা, তুমি কি মোৰ সৈতে সুখীনে? কৃষ্ণাই মোৰ কান্ধত মূৰটো ৰাখি ক'লে, তেন্তে মই তোমাৰ লগত আটাইতকৈ সুখী। প্ৰথমা পত্নীৰ চকুলৈ চাই হাঁহি কৈছিলোঁ, ভাবিছা নেকি প্ৰশ্নটো তোমাক কৰিম? না, নকৰোঁ, থাকক। মাত্ৰ মোৰ ফোনৰ ৱালপেপাৰখন তোমাক দেখুৱাম বুলিয়েই এই বিয়াখনলৈ আহিছিলোঁ। মোবাইলৰ ৱালপেপাৰখনত মোৰ পত্নী কৃষ্ণা আৰু মাজত যে সেই কিউট ল'ৰাজন হাঁহি আছে, সেয়া ৰিয়ান, আমাৰ প্ৰথম সন্তান। আজি তাৰ স্কুলৰ প্ৰথম দিন। স্কুলত থৈয়ে তাড়াতাড়ি বিয়ালৈ আহিছোঁ। ইয়াৰ পৰা যোৱা সময়ত তাইক নিব লাগিব। মই ভাবিছিলোঁ নিজক সলনি কৰিব পাৰিলেহেঁতেন। স্মাৰ্ট হোৱাৰ বাবে বছৰ বছৰ ধৰি সাধনা কৰাৰ প্ৰয়োজন নাই। কিন্তু কি জানা, স্মাৰ্ট আৰু সুদৰ্শনতাই আমাক সুখ, শান্তি, কিবা ভাল পোৱা এইবোৰ দিব নোৱাৰে। তোমাক গুচি যাবলৈ দিয়াটো কি আছিল জানা? মোৰ ভালে থকাৰ অজুহাতত তুমি গুচি যোৱাৰ বাবেই হয়তো মই কৃষ্ণাক পাইছোঁ, সুখীও হ'ব পাৰিছোঁ, কিন্তু তুমিতো পৰা নাই। ধন্যবাদ থাকিল এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আগলৈ এনেদৰে ভিডিঅ'বোৰ চাই থাকিবৰ বাবে ধন্যবাদ।